নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজিনো বাৰু মই ক'লৈ গৈ আছোঁ ইমান গৰমত, গতিকে আপুনি জানিবৰ কাৰণে মোৰ ভিডিঅ'ত চাই থাকিব। মা আগে আগে আৰু মই পিছে পিছে গৈ আছোঁ আমাৰ ওচৰৰে নবৌৰ ঘৰলৈ। গৈ থাকোঁতে ৰাস্তাত আমাৰ মণ্টু দাদাক লগ পালোঁ। মণ্টু দাদা কি কৰি আছিলে আপোনালোকে চাওকচোন। মণ্টু দা একেবাৰে পুৰা কাম লাগি আছে। আম গছৰ তললৈ গৈ আছোঁ। এয়া নবৌৰ ঘৰত আম ছিঙিব আহিছোঁ, মানে আচাৰ বনাব। সেইকাৰণে মা আৰু মই আহি আছোঁ। এয়া আহি পালোহি, পাই গ'লোহি। যোৱাকালি লগ পোৱা এই বোৱাৰীজনী, এয়া মহিলাসকল জোকাবলৈ আৰম্ভ কৰিলে। এইটো মোক মাৰি লৈছে আৰু বৰ্তমান গৰম বুলি চবে একদম পুৰা চাঙত বহি আছে। এয়া চাইডক এইটো কি খবৰ? একদম অৱস্থাকে আছিল। আপোনালোকে বাৰু গছৰ তলত এনেকৈ বহে নেকি? যদি বহে কমেণ্ট কৰি জনাব।